और आपका नाम बताइए। राम दया। नमस्कार বন্ধুসকল, পুনৰ এটা নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। বন্ধুসকল, মই জয় আৰু আপোনালোকে মোৰ ইউটিউব চেনেল চাই আছে জয় জেড বয়। আজি মানে মই কমলা বাগানত আছোঁ, কমলা বাগানত আজি ভিডিঅ'টো মই কমলা বাগানৰ পৰাই মই ষ্টাৰ্ট কৰিম বুলি ভাবিছোঁ। আহক ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। বন্ধুসকল, মোৰ ড্ৰেছটো চাওকচোন। বৰ্তমান কাম কৰি আছোঁ, সেইটো কাৰণে একেবাৰে ভালুক ড্ৰেছ, ভালুকৰ দৰে একদম পুৰা পিন্ধি লৈছোঁ। ডাঙৰ চোলা, আজিকালি গৰমটো সাংঘাতিক গৰম। আচলতে এইকেইদিনতে ইমান গৰম, আহতো চ'ত অহাই নাই। চ'ত মাহ আহিলে আৰু বেছি গৰম হ'ব। চ'তৰ চোকা ৰূপ বুলি কয় নহয়। মানুহসকল, এতিয়া মই আছোঁ আপোনাৰ কি বুলি কয় পাছিঘাটতে আছোঁ বৰ্তমান। এইখিনি জেগাত বৰ্তমান ড্ৰিলিং কৰি আছোঁ মই। ড্ৰিলিং কৰাৰ অলপ এতিয়া বৰ্তমান হৈ আছে। কিন্তু ইয়াত মই এতিয়া সুমথিৰা বাগান, যিটো নেকি কমলা বাগান আছে, ইয়াত কমলা বাগানত বৰ্তমান ভিডিঅ' কৰি আছোঁ, ব্লগ বনাইছোঁ। মই আপোনালোকক দেখুৱাম বাৰু। কমলা বাগান আছে ইয়াত ভালে কেইজোপাই আছে ইয়াত কমলা বাগান। বৰ্তমান কমলাখিনি শেষ হ'ল। এতিয়া আকৌ নতুনকৈ হয়তো কুঁহিপাত ওলাইছে। এতিয়াতো বিহুৰ বতৰ হৈছে আৰু লাহে লাহে বিহুৰ বতৰ আহিছে আৰু বহাগ বিহু আৰু বেছি দিন নাই আৰু চাগে, আৰু ডেৰমাহমান আছে বহাগ বিহু আহিব। সেইটোকে এতিয়া কলিপাতবোৰ কেনেকুৱা ওলাইছে আপোনালোকক দেখুৱাই আছোঁ মই। নতুন নতুন কুঁহিপাত ওলাইছে আচলতে। বন্ধুসকল, আজি মোৰ কমলা বাগানত আজি মোৰ ফাৰ্ষ্ট টাইম ব্লগ। আপোনালোকে যাতে মোৰ চেনেলটো অলপ আগুৱাই যাবৰ বাবে আপোনালোকে অলপ অনুপ্ৰেৰণা দিয়ে। কিয় বুলি ক'লে মোৰ ফাৰ্ষ্ট টাইম ব্লগটো। ছাবস্ক্ৰাইবাৰ বৰ্তমান লাহে লাহে বাঢ়ি আছে। আপোনালোকৰ আশীৰ্বাদে যাতে আৰু যিসকল নতুন নতুন মোৰ ভিডিঅ'টো চাই তেখেতসকলে যাতে মোৰ ভিডিঅ'টো চাই এটা ছাবস্ক্ৰাইব কৰি দিব। ইয়াত বহুত পোক আছে আচলতে। কি বুলি কয় নহয়, পুৰা বুলি কয় নহয়, ৰঙা পুৰাটো একদম কামুৰি আছে মোৰ। ৰঙা পুৰাবোৰ পুৰা বজালে, 4-5টাকৈ বজালে আৰু। ঘটনা এটা হ'ল। ঘটনাটো কি ঘটনা হ'ল আপোনালোকক সম্পূৰ্ণভাৱে মই দেখুৱাই আছোঁ আৰু বুজাই কৈ আছোঁ। আপোনালোকে ভিডিঅ'টো মোৰ শেষলৈ চাই থাকিব, তেতিয়াহে বুজিব পাৰিব মোৰ লগত আজি কি ঘটনা হৈছে। एरिया दिया है ना गवर्नमेंट की तरफ से, कोई आप फोटो करके चला जाए, मालूम नहीं ले रहे। और आपका नाम बताइए। राम दयाल। आधार कार्ड বন্ধুসকল, মানুহবোৰ যে ইমান ভিৰ দেখা পাইছোঁ নহয়, এইটো আচলতে আমাক লৈ যোৱা হৈছিল। আমি আছোঁ ইয়াত পাছিঘাট আপোনাৰ কি বুলি কয় পুলিচ থানাত আছোঁ বৰ্তমান। কি বুলি কয় এটা ঘটনা, ইমান ডাঙৰ ঘটনা নহয়। কি বুলি ক'লে যিটো নেকি অৰুণাচলত আছোঁ আমি, আমাৰ ইনাৰ লাইন পাছ নাই। ইনাৰ লাইন পাছ নোহোৱাৰ বাবে আমাক বৰ্তমান এতিয়া যিটো নেকি সংগঠনৰ ল'ৰাবোৰ আহি আমাক ভালকৈ লৈ গৈছে আৰু ইনাৰ লাইন পাছ বনাই দিব বুলি। সেইটো কাৰণে আমি বৰ্তমান পুলিচ থানাত আছোঁ। আৰু এতিয়া গোটেই নাম চাম এণ্ট্ৰি কৰি আছে বৰ্তমান সকলোৰে। আমাৰ যিটো নেকি আমাৰ পাৰ্টি, আমাৰ 8জনীয়া পাৰ্টি এটা আছে, ড্ৰিলিং যিটো নেকি আমাৰ পাৰ্টি, তেখেত ছাৰে পূৰা এণ্ট্ৰি কৰি আছে নামবোৰ, যাতে আমি শেষত কোনো য'তে হ'লেও গ'লেও কি বুলি কয় ইনাৰ লাইন পাছ দেখুৱালে আমাক এৰি দিব। সেইটো কাৰণে বৰ্তমান বনাই আছে। চাওকচোন বন্ধুসকল, পূৰা কোলা মোলা একদম পূৰা ৰ'দত গছকাত বৰ্তমান একদম বন্ধুসকল, জীৱনৰ প্ৰথমবাৰ আচলতে পুলিচ ষ্টেচনত গৈ পাইছোঁ। প্ৰথমতে ভয় লাগিছিল, কিন্তু এতিয়া বৰ্তমান ভয়ৰ কোনো কাৰণ নাই। কি বুলি ক'লে আমাৰ নিজৰ ভালৰ কাৰণে ইনাৰ লাইন পাছ পাৰ্মানেণ্টলি কৰি দিব। আমি যিটো নেকি অসমৰ পৰা আহোঁতে আমাক এনেই গেট পাছৰ কাৰণে পাছ হ'বৰ বাবে এনে ভিজিট কৰিবৰ কাৰণে কি বুলি কয়
টেম্পৰাৰীলি পাছ বনাই দিয়া হয়। সেইটো বৰ্তমান আছে, মোৰ লগত আছে, কিন্তু মোৰ সেইটো বৰ্তমান ডেট ফেইল হৈ গ'ল, মানে 15 দিন দিয়ে তাৰ ডেট। বৰ্তমান আমি সকলোৱে নাম চাম পূৰা লিখা লিখি কৰি আৰু চাইন চহী লগাই ফোন নাম্বাৰ পূৰা লগাই মানে এতিয়া বৰ্তমান দিয়া হ'ল। আমাৰ ক'লা চাৰ্ট পিন্ধি থকাটো আমাৰ হ'ল মেনেজাৰ হয় আচলতে। ক'লা চাৰ্ট যিজন পিন্ধি আছে এইজন তেখেত আমাৰ মেনেজাৰ, ইয়াৰ লোকেল হয়। বন্ধুসকল আমি কেনেকৈ গৈছিলোঁ পিক আপত উঠি আপোনালোকক অলপ মই দেখুৱাই আছোঁ, চাই থাককচোন বন্ধুসকল। মানে বন্ধুসকল পূৰা ব্ৰইলাৰ কুকুৰা যেনেকৈ মানে পিছফালে উঠাই লৈ যায় তেনেকৈ মানে পূৰা উঠি গৈ আছোঁ। মানে আমি এতিয়া পুলিচ ষ্টেচনত মানে লৈ যোৱা হৈছেতো পূৰা পিক আপত, মানে প্ৰায় 30-40 জনমান আছে এটা পিক আপত। পূৰা ভিৰ, মানে অৱস্থা নাইকিয়া হৈছে মানে গৰমত, ইফালে ৰ'দত বা এটা পিক আপত মানে আপোনালোকতো দেখি পাইছে চাগে ইমান ভিৰ, মানে ব্ৰইলাৰ কুকুৰাৰ নিচিনা আহি পাইছোঁ। এতিয়া যাওঁতে মানে এতিয়া স্কৰ্পিঅ'ত যাম আৰু এতিয়া স্কৰ্পিঅ' মানে কি কবি আৰু জংঘলৰ পৰা উঠাই অনাৰ নিচিনা হৈছে আৰু বন্ধুসকল আমাৰ যিটো নেকি অসমত তেনেকুৱা বৰ্তমান ইনাৰ লাইন পাছ নাই, অৰুণাচলতহে আছে। কিন্তু আমাৰ অসমতো তেনেকুৱা আচলতে কৰিব পৰা গ'লে অলপ মোৰ মতে কিবা হ'লহেঁতেন আৰু মানে যিটো নেকি আমাৰ মেইন আচলতে আছে আমাৰ যিটো নেকি অসম বৰ্ডাৰ, কিন্তু অসম অৰুণাচলৰ মাজত যদি এইটো থাকিলেহেঁতেন তেতিয়া আমাৰো অলপ কিবা এটা মানে টকা পইচাৰ ক্ষেত্ৰত অলপ উন্নতি হ'লহেঁতেন চাগে। কি বুলি ক'লে মানে আমাৰতো অসমটো খোলা, আচলতে অসমটো জনসাধাৰণ যিটো নেকি ঠাই অসমটো আমাৰ সোণালী অসম ঠাইটো, ইমানটো মোৰ নলেজ নাই বাৰু ক'বৰ বাবে। তথাপিতো আমাৰ অসমতো যদি তেনেকুৱা এণ্ট্ৰি পাছ হ'লে বা অৰুণাচলৰ মানুহখিনি অসমত কিবা কৰিলে কি বুলি কয় এণ্ট্ৰি কৰিলে যিটো নেকি ভিজিট মানে এণ্ট্ৰি পাছ লাগে তেনেকুৱা যদি কৰিলেহেঁতেন আমাৰো তথাপিতো কিছু অলপ হ'লেও উন্নতি হ'লহেঁতেন চাগে। তো বন্ধুসকল মই যিটো জেগাত আছোঁ ইটো জেগাৰ পৰা আমাক বৰ্তমান থানালৈ লৈ গৈছিলে, মানে ইনাৰ লাইন পাছ বনাবলৈ বৰ্তমান আহি পাইছোঁ। ইয়াত মানে আজি ড্ৰিলিং হ'বতো, সেইটো কাৰণে ড্ৰিলিঙত আহিছিলোঁ। তাৰপিছত থানাত লৈ গ'ল। আমাৰ আচলতে ইনাৰ লাইন পাছ নাছিলে, কিন্তু ভালেই কৰিছে আৰু পাছ নাই, পাৰ্মানেণ্ট পাছ বনাই দিম বুলি কৈছে। সেইটো কাৰণে এতিয়া বৰ্তমান আহি পাইছোঁ। এতিয়া অলপ খোৱা বোৱা কৰি লওঁ, নাস্তা চাস্তা কৰি অকল মানে ৰাতিপুৱাৰ পৰা আমি বৰ্তমান ভাত খোৱা নাই, এতিয়া প্ৰায় 12টা বাজিবলৈ হৈছে আৰু তাৰপিছত য'ত নেকি আমি কাম কৰিব আছোঁ সেইখিনি জেগাত মানে মালিকে মানে আমাৰ কাৰণে মানে এটা টোপোলা আগবঢ়াইছে, মানে টোপোলাটো আৰু এইটো আৰু মাংস एकदम बढ़िया चिकन एक जगह। अभी ये प्लास्टिक थाली एक जगह में रख के खाना पड़ गया। थाली में लेके उसको खाएगा ना, चम्मच ओ है क्या चम्मच से पहुंचेगा। अभी गाना गाएगा, लेके खाएगा आराम से ना। नजरा देखो ना दोस्त, सब कुमोट्रिया बागान, कमला बागान नेকি बागान। তাৰপিছত ইফালে আহি আমাৰ এইখিনি জেগাতে পইণ্টটো হ'ব, মানে এই জেগাখিনিতে আমাৰ পইণ্ট হ'ব আজি। এটা ডাঙৰ বিল্ডিং এটা বনাইছোঁ, সেইটো কাৰণে ইয়াত পইণ্ট হ'ব বুলি, ইয়াত পানীৰ কাৰণে। বাছ বন্ধুসকল ভাত খাই লওঁ।